নমস্কাৰ, জ্ঞান বিকাশ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শিকিম আপেলৰ বিষয়ে। ইণ্ডিয়াত আপেল খেতি কৰা হয় বেছিকৈ জম্মু এণ্ড কাশ্মীৰত, হিমাচল প্ৰদেশত, উত্তৰাঞ্চলত আৰু কিছু পৰিমাণে অৰুণাচল প্ৰদেশ, ছিকিম আৰু নাগালেণ্ডত কৰা হয়। ফুলৰ পৰা পৰিপক্ক ফল হ'বলৈ মুঠ 130 দিনৰ পৰা 150 দিন পৰ্যন্ত সময় লাগে। এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আপেল সংগ্ৰহ কৰা হয়। আপেলৰ পৰা বিভিন্ন ধৰণৰ জুচ, জেলি আৰু বিভিন্ন প্ৰকাৰৰ ৱাইন বনোৱা হয়। আপেলৰ বিভিন্ন স্বাস্থ্য উপকাৰিতা গুণ আছে। আপেল খালে আমি ভিটামিন, পটাছিয়াম আদি পাওঁ। আপেলে ওজন কমোৱাত সহায় কৰে। হাৰ্ট ৰোগীৰ বাবে আপেল অতি উপকাৰী। মগজু বিকাশত সহায় কৰে। ভাৰতবৰ্ষত সৰ্বমুঠ 20 লাখ টন পৰ্যন্ত বছৰি আপেল উৎপাদন হয়। জম্মু এণ্ড কাশ্মীৰত ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক আপেল উৎপাদন হয়। আপেল উৎপাদনৰ ক্ষেত্ৰত চীন বিশ্বৰ ভিতৰত প্ৰথম স্থানত আছে। আপেল উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান পঞ্চম। আপেল উৎপাদনৰ বাবে ঠাণ্ডা জলবায়ু প্ৰয়োজন। আপেল পকাৰ সময়ত অলপ গৰম ৰ'দৰ প্ৰয়োজন। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।